হেল্ল' কি খবৰ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আহিছোঁ তেজপুৰ ভোমোৰাগুৰি দলঙৰ তলত পিকনিক খাবলৈ। আমি ৰাতি 1টামান বজাতে আহিলোঁ, আহি ৰাতিপুৱা 6টামান বজাত পালোঁহি। আৰু এইফালে পিকনিক বনাই আছে, আমাৰ খানা বনি আছে। খানা ব্ৰেকফাষ্ট কৰিলোঁ, বইল ডিম, ব্ৰেড, জেলি, কফি সেইবোৰ খাই ল'লোঁ বাৰু। এতিয়া অলপ বহি আছোঁ ৰ'দত, ঠাণ্ডা লাগিছে। এইফালে মানে কুঁৱলীখিনি শেষ কৰিয়ে হোৱাই নাই, আছে কুঁৱলী, মানে ভালদৰে ৰ'দটো ওলোৱা নাই। টুপি চুপি খোলাই নাই, অলপ পিছত যাম, কাপোৰ চেঞ্জ কৰিম, তাৰপিছত দলঙত যাম। আপোনালোকে কি পাৰোঁ দেখাই থাকিম। ভোমোৰাগুৰি ব্ৰিজ এইখিনিতে আছে, নিয়ৰৰ কাৰণে ভালদৰে দেখাব পৰা নাই, অলপ পিছত আপোনালোকক দেখাই আছোঁ। আমি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্টত আছিলে ব্ৰেড, কফি, ডিম। এইদৰে আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এইখিনিয়ে হ'ল আমি যোৱা পাৰ্টিটোৰ মানুহখিনি। আমি ব্ৰেকফাষ্ট কৰি এইফালে লগালগ ভাত পাতিয়ে দিলে, কাৰণ আমি ৰাতি গৈছোঁ ন, ৰাতিপুৱা আৰু ভোক লাগিছে। সোনকালে ভাতটো খাই আমি তাৰ পৰা ওলাই দিম। এফালে এটা বস্তু চাওকচোন, মানুহবিলাকে খাবলৈ আহে পিকনিক, কিন্তু চফা কৰি থৈ নাযায় ন। ইমান লেতেৰা কৰি ৰাখিছে, খাই মেলি কৰি যাব লাগে, নিজে খোৱাখিনি। এইফালে ইমান লেতেৰা কৰি, খাই মেলি হোৱাৰ পিছত চফা কৰি থৈ যাব লাগে। এইফালে এখন নাৱত উঠিবলৈ হ'লে একজনৰ 100 টকা বোলে। এজনৰ 100 টকাকৈ কমাবলৈ কৈছিলোঁ, নকমাই। চাই ল'ম কি হয়, পিছত যদি উঠোঁ দেখা পাব নিশ্চয়। আমি আহি পাইছোঁহি আৰু লাহে লাহে খোজকাঢ়ি দলঙৰ তল। এইফালে ৰিজু দলঙৰ ওপৰত এতিয়ালৈকে যোৱাই নাই। ধুনীয়া লাগিছে আমাক। জালনা এটা ভাল সুবিধা কৰি দিছে ন, শিলগুটিৰ ওপৰত তাৰ এইটো নেটটো বনাই দিছে যে চিলি হোৱা নাই। এইখন আৰু যাবলৈও ভাল হৈছে, খোজকাঢ়ি যাবলৈ। এইখনেই হ'ল ভোমোৰাগুৰি। দেখাইছোঁ এতিয়া অলপ, পিছত ওপৰৰ পৰা যদি যোৱা হয় দেখাম। লাষ্ট ক'লৈকে আছে দেখিয়ে পোৱা নাই ভালদৰে। এইফালে আমাৰ খানা হৈ গ'ল বনোৱা। আমাৰ খানাত আছিলে গাহৰি মাংস, ব্ৰইলাৰ মাংস আৰু পনীৰ আৰু কেঁচা চাটনি আছিলে। এয়া সকলো মিলি খাই ল'লোঁ আৰু। এইফালে খাই বৈ হলত অলপমান ফূৰ্তি কৰি ল'লোঁ, আৰু আহি আছিলে খানা খাবলৈ বেলেগ বেলেগ পাৰ্টি। আমি আৰু ইয়াত বেছি দেৰি নকৰিলোঁ, আকৌ বেলেগ জেগা চাবলৈ আছিলে যে দলঙৰ ওপৰত যাবলৈ নহ'লে, দলঙৰ ওপৰত গাড়ী ৰখাবলৈ নিদিয়ে যে, সেইটো কাৰণে যেতিয়া ঘৰত অহা টাইমতহে আমি দলঙৰ ওপৰেদি আহিলোঁ আৰু।
বহুতেই ভাল লাগিলে গৈ, ইমান ফূৰ্তি কৰিলোঁ। আৰু ছাইডত মানে পূৰা গান বাজি আছিলে, সেইকাৰণে কথাখিনি মিউট কৰিব লগা হ'ল। আমি তাৰ পৰা আহি এতিয়া অগ্নিগড় ইয়াত আহিছোঁ। ব'ল এতিয়া এইফালে অগ্নিগড়ৰ ভিতৰত সোমাবলৈ হ'লে প্ৰথমে টিকেট কৰি ল'ব লাগে। ডাঙৰ মানুহৰ 30 টকা, সৰু ল'ৰা ছোৱালী 10 টকাকৈ। এইফালে আমি টিকেট কৰি ল'লোঁ। এতিয়া বলক ভিতৰলৈ গৈ আছোঁ। অগ্নিগড়ৰ ভিতৰখন ইমানেই ধুনীয়া লাগে চাবলৈ। মই ইয়াৰ বিষয়ে একো ভালদৰে আপোনালোকক ক'ব নোৱাৰিম বাৰু, কিন্তু হ'লেও অলপ দেখালোঁ। চাইও ইমান ভাল লাগিলে। অগ্নিগড়ৰ ভিতৰৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া ঘৰলৈ উভতোতে সেই বাছৰ পৰাই ভোমৰাগুৰি দলংখন অলপ ৰেকৰ্ডিং কৰি দেখালোঁ আপোনালোকক। বিৰাট দীঘল দলংখন। এফালে উভতি আহোঁতে কাজিৰঙাত লাহে লাহে বাছখন চলাওঁতে অলপ কিছুমান জন্তু দেখিলোঁ, আপোনালোকক দেখাবলৈ নহ'লে বাৰু। এইফালে হাতী, গড় সেইবিলাক দেখিলোঁ। অকণমান ৰেকৰ্ডিং কৰি থ'লোঁ আপোনালোকক দেখাবলৈ কাৰণে। এইফালে আমি ইক' কেম্পত সোমালোঁ। কাজিৰঙা ভিতৰতে আছে বাৰু। আমি ইক' কেম্পৰ ভিতৰত নোসোমালোঁ, বাহিৰতে অলপমান ঘূৰিলোঁ। এয়া আপোনালোককো দেখাইছোঁ অকণমান। কাঠেৰে ইমান ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে।
ইয়াৰ পৰা আৰু আমি ভিডিঅ' কৰা নহ'লে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আৰু আমাৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ চাইছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ বাই বাই।